নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে প্লিজ যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ'ৰ আপডেটৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ইয়াৰ লগতে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এবিধ সুস্বাদু মাছৰ আঞ্জাৰ ৰেচিপি। নৰসিংহ আৰু ভেদাইলতাৰ সৈতে ৰন্ধা মাগুৰ মাছৰ আঞ্জা। নৰসিংহ আৰু ভেদাইলতাৰ সৈতে মাগুৰ মাছৰ আঞ্জা খাই খুবেই বেছি ভাল লাগে আৰু ই আমাৰ পেটৰ কাৰণে তথা স্বাস্থ্যৰ পক্ষেও খুব উপকাৰী। আহকচোন চাওঁ মই আঞ্জাবিধ কেনেদৰে ৰান্ধিছোঁ। ইয়াৰ বাবে মই এমুঠি নৰসিংহ আৰু এমুঠি ভেদাইলতাৰ পাত লৈছোঁ। ইয়াৰ লগতে এটা ডাঙৰ সাইজৰ মাগুৰ মাছ লৈছোঁ আৰু ইয়াক 4-5 টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মই নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি মিক্সিত পিচি লৈছোঁ 3-4 কাপমান পানী দি আৰু ভালদৰে চেকনেৰে চেকি লৈ মই ৰসখিনিক 1 চামুচ নিমখ দি অলপ সময় বইল কৰি লৈছোঁ। এতিয়া মাগুৰ মাছটো মই এনেদৰে 5-6 টুকুৰামান কৰি লৈছোঁ আৰু এয়া মই 2 চামুচমান আদা নহৰুৰ পেষ্ট লৈছোঁ আৰু এটা ডাঙৰ আকাৰৰ পিঁয়াজ মই এনেদৰে কাটি লৈছোঁ আৰু 2টা তেজপাত লৈছোঁ আৰু এয়া মই 3টা আলু বইল কৰি লৈছিলোঁ। প্ৰথমে ইয়াৰ বাকলিখিনি গুচাই ল'ম আৰু তাৰ পাছত মই ইয়াক পিটিকা বনাই লৈছোঁ। আলু দিলে জোলখিনি অলপ ডাঠ হৈ পৰিব, সেইকাৰণে মই এনেদৰে আলুখিনি পিটিকা কৰি ল'লোঁ। এতিয়া মই কেৰাহীত তেল দিছোঁ, মিঠাতেল অলপমান সময় গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হ'লে তাতে মই এতিয়া মাছখিনি ফ্ৰাই কৰি ল'ম। এনেদৰে মাছখিনি মই ভাজি লৈছোঁ 3-4 টুকুৰা একেলগে লৈ। অলপ কণী আছে মাছত, সেইকাৰণে অলপ ফুটিছে। মাগুৰ মাছ এনেও অলপ ফুটে, চ' মই ঢাকি পেলাই অকণমান সময় ভাজিছোঁ। আৰু এয়া আমাৰ মাছ ভাজি হৈ গ'ল। এতিয়া মই আঞ্জাখন বনাম এইখিনি তেলতেই। প্ৰথমে তেলত মই 1 চামুচমান পাঁচফোৰণ দি দিছোঁ। এতিয়া ইয়াত মই 2টা তেজপাত দি দিছোঁ আৰু যিখিনি আদা নহৰু পেষ্ট লৈছিলোঁ মই প্ৰায় 2 চামুচমান আৰু এটা পিঁয়াজ কুটি লৈছিলোঁ সেইখিনিও ইয়াত দি দিলোঁ আৰু মই ভালদৰে ভাজি লৈছোঁ। অলপ সময় এনেদৰে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপাছত মই এতিয়া যিখিনি আলুৰ পিটিকা বনাই লৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ আৰু ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ইয়াত প্ৰায় আধা চামুচমান নিমখ দি দিছোঁ। যিহেতু ৰসখিনি গৰম কৰোঁতে মই অলপ নিমখ দিয়ে ৰাখিছিলোঁ, সেইবাবে ইয়াত কমকৈ দিছোঁ আৰু আধা চামুচমান হালধিও ইয়াত দি দিছোঁ। ইয়াৰ লগতে সোৱাদটো অকণমান ভাল হ'বৰ বাবে মই প্ৰায় 1 চামুচমান মিট মছলাও ইয়াত দি দিছোঁ। পুনৰ ভালদৰে অলপ সময় ভাজি লৈছোঁ। এতিয়া মই যিখিনি নৰসিংহ আৰু ভেদাইলতাৰ ৰস গৰম কৰি ৰাখিছিলোঁ সেইখিনি মই এই আঞ্জাখনত দি দিছোঁ। অলপ সময় উতলিবলৈ দিলোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছৰ টুকুৰাকেইটা ইয়াত দি দিছোঁ আৰু ইয়াক মই এখন ঢাকনেৰে ঢাকি প্ৰায় 7-8 মিনিটমানৰ বাবে উতলিবলৈ দিলোঁ আৰু এয়া ভালদৰে আঞ্জাখন উতলি গৈছে। এতিয়া মই ইয়াত অকণমান মান ধনিয়াৰ পাত দি দিম। মান ধনিয়া দিয়াৰ লগে লগে ইয়াত খুব ধুনীয়া গোন্ধ এটা আহে আৰু টেষ্টটোও খুব ভাল লাগে।
নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জা আমি মাছ নিদিয়াকৈও বনাই খাব পাৰোঁ, কিন্তু মাছ দিলে ইয়াৰ সোৱাদটোৱে সুকীয়া হৈ পৰে। আৰু যদিহে মাগুৰ মাছ আপোনালোকৰ ওচৰত নাথাকে তেনেহ'লে আন মাছ দিও আপোনালোকে বনাই খাব পাৰিব, কিন্তু মাগুৰ মাছ দিলে ইয়াৰ সোৱাদটোৱে সুকীয়া হৈ পৰে। আৰু এয়া আমাৰ আঞ্জাখন প্ৰায় খাব পৰা হৈ গ'ল, আৰু ই আমাৰ স্বাস্থ্যৰ পক্ষে খুবেই উপকাৰী, পেটৰ বাবেও খুবেই ভাল হয়। আৰু যদি বনাই নাই খোৱা তেনেহ'লে প্লিজ বনাই খাই চাব আৰু কেনে পালে মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।